নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আৰু এই পাকঘৰত ৰং কৰাৰ পৰা মই চাগে ইয়াতে বনোৱা ভিডিঅ' দিয়া নাই। আজি ফাৰ্ষ্ট বনাইছো, কিন্তু ভিডিঅ' দিয়া নাই। এয়া কেনেকুৱা লাগিছে বাৰু পাকঘৰটো? সৰু বাৰু, অকমানি ৰুম। কেনেকুৱা লাগিছে বাৰু পাকঘৰটো? তো আজি বনাম পনীৰ। এয়া পনীৰ আনিছো আৰু লগত দিম মটৰ তিয়াই থৈ দিছিলো। মটৰ, আলু, পিঁয়াজ মই আলুখিনিৰ লগত বইল কৰিব দিম এটা, আৰু এটা তেলত দিম। আৰু বাকী তাৰ কাৰণে মছলা এটা পেষ্ট বনাম মই, মছলা নহয় পেষ্ট এটা বনাম। কাজু, পামকিন চিডছ, ৰঙালাওৰ গুটি, তাৰপিছত আদা, নহৰু, জলকীয়া চব ৰেডি কৰি লৈছো। এইখিনি এটা বইল কৰিব দিম, তাৰপিছত বনাম পনীৰ আৰু গ্ৰেভিটো অকণমান বেলেগ ষ্টাইলত। এইখিনি এতিয়া মই বইল হ'বলৈ দিম। এতিয়া পনীৰখিনি কাটি ল'লো, বেছি সৰু কৰা নাই, ডাঙৰকৈ লৈছো। আৰু লগতে এয়া কবি, আলু আৰু গাজৰ কাটি লৈছো, আৰু গৰম পানী দি নিমখ দি অকণমান তিয়াই থৈছো। যিহেতু আজিকালি কবিবোৰ বহুত খাৰ দিয়া থাকে ন, কিনা যিহেতু ঘৰৰ নহয়, গতিকে অকণমান নিমখ দি গৰম পানীত তিয়াই থৈছো, তাৰপিছতহে ভাজিম। এনেকৈ খালে এটলিষ্ট ইয়াৰ যিটো বেয়া হেৰি হয় অকণমান হ'লেও ওলাই যাব তো বুলি ভাবোঁ, আৰু সেইকাৰণে তেনেকুৱা কৰি খাওঁ মই। মিক্সিৰ জাৰটোত এইখিনি পেষ্ট বনাই লওঁ, লগতে বইল কৰি দিয়া পিঁয়াজ, আদা, নহৰু, জলকীয়া এইখিনি পেষ্ট কৰি ল'ম। এতিয়া সেয়া কেৰাহী বহাই দিলোঁ মই পনীৰৰ কাৰণে, আনফালে মই ভাজি বহাই দিছোঁ, ঢাকি থৈছোঁ। আৰু প্ৰথমতে মই পনীৰখিনি ভাজি ল'ম অকণমান ৰঙচুৱা কৰি। কেঁচা কেঁচাইও দিয়ে বহুতে, মই কিন্তু অকণমান ভাজি ল'ম, ভাজি খাই মই কিবা এটা ভাল পাওঁ। পনীৰখিনি অকণমান ভাজি ল'লোঁ, দুয়োটা অকণমান বেছিকৈ লাগি গৈছে ভিডিঅ' বনোৱাৰ উৎপাতত। তেলতে এটা শুকান জলকীয়া, দুটা তেজপাত, কাটি থোৱা পিঁয়াজখিনি দি অকণমান ভাজি ল'ম। অকণমান ৰঙচুৱাকৈ ভাজি ল'লোঁ, আৰু এতিয়া দি দিম সিজাই থোৱা মটৰ আৰু আলুখিনি। এতিয়া দি দিম বনাই থোৱা পেষ্টখিনি। এতিয়া ইয়াত নিমখ, হালধি, তাৰপিছতে আৰু মই বেছি মছলা দিয়া নাই, জিৰা আৰু ধনিয়া গুড়ি, ইয়াত অকণ পানী দি মিক্স কৰি ল'ম। মছলাও দি দিছোঁ। আদা, নহৰু কেঁচা গোন্ধটো যোৱালৈকে অকণমান ভাজি লৈছোঁ, তাৰপিছত ইয়াত গৰম পানী দি দিম, তাৰপিছত পনীৰ। এতিয়া ইয়াতে দি দিম গৰম পানী, আৰু এতিয়া উতলিবলৈ দি দিম। এতিয়া ইয়াতে দি দিম পনীৰখিনি। গ'ল কবি, গাজৰ আৰু আলু ভাজি, আৰু এয়া উতলি আছে। আৰু এয়া আছিলে খুন্দি থোৱা গোটা মছলা, ইয়াৰে অকণমান দি দিম। হৈ গ'ল পনীৰৰ চব্জি। মই টেষ্ট কৰি চাইছিলোঁ, খুব ধুনীয়া হৈছে খাবলৈ। আপোনালোকে এনেকৈ বনাই খাই চাব পাৰে। বহুতে মানে বেলেগ বেলেগ কাজু চাজু চবতে ইউজ নকৰে, মই বাট এইটো অকণমান মোৰ ষ্টাইলত বনালোঁ। খাবলৈ সঁচাকৈ ধুনীয়া হৈছে। এতিয়া ভাত খাওঁ, আপোনালোকে খাওক। আজিলৈ আহিছোঁ, বাই।